অমৃত বৃক্ষ আন্দোলনত আপোনালোকে কিদৰে ফটো আপলোড কৰিব আজি এইটো ভিডিঅ' সবিশেষ দেখুৱাই দিম। প্ৰথমতে অমৃত বৃক্ষ আন্দোলন বুলি এপ এটা পাব আপোনালোকে প্লে ষ্ট'ৰৰ পৰা আপোনালোকে এপটো ডাউনলোড কৰি লওক। এপটো আপোনালোকৰ অ'পেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ শ্ব' কৰিব। তলত আপোনালোকে দেখিবলৈ পাব হোম আৰু লগইনৰ অপশ্যনটো, লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে আপোনালোকে সেই মোবাইল নাম্বাৰটো ফিল আপ কৰিব। তাৰপাছত আপোনালোকে গেট অ' টি পি অপশ্যনটোত ক্লিক কৰি দিব। গেট অ' টি পি অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ আপোনালোকে ফিল আপ কৰিছে সেই মোবাইল নাম্বাৰটোত এটা অ' টি পি চেণ্ড কৰা হ'ব। অ' টি পিটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব। কেতিয়াবা অলপ সময় লাগে, যিহেতু বহুতে কৰিছে বাবে আপোনালোকৰ ছাৰ্ভাৰটো অলপ ডাউন চলি অলপ সময় ৱেইট কৰি দিব। তাৰপাছত অ' টি পিটো আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত পঠাই দিয়া হ'ব। আৰু ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত যিটো অ' টি পি গৈছে অ' টি পিটো আপোনালোকে ফিল আপ কৰিব। তাৰপিছত যিটো কেপচাৰ দি আছে, কেপচাৰটো আপোনাৰ যিটো নাম্বাৰ কেপচাৰ দি আছে সেই কেপচাৰটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি যিটো চাইন ইন বা লগ ইন অপশ্যন আছে তাত ক্লিক কৰিব। অলপ সময় লোডিং হৈছে দেখিছে। ইয়াত আপোনালোকৰ আহি গৈছে কেটেগৰী নেম, আপোনালোকৰ কোনটো কেটেগৰীত আপোনালোক পৰে। আপোনালোকৰ গোটৰ যদি SHG তেনেকৈ বুলি আহি যাব, মেম্বাৰ বা তেনেকৈ কিবা এটা। তাৰপিছত আপোনালোকৰ ফুল নেম, মোবাইল নাম্বাৰ, এড্ৰেছ, আপোনালোকৰ এইখিনি তথ্য আপোনালোকৰ এপটোত শ্ব' কৰিব। তাৰপিছত তাতে অপশ্যন পাই দেখিবলৈ পাব আপোনালোকে আপলোড ফটো অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত চিলেক্ট প্লেন নেম, আপোনালোকৰ প্লেন নেমটো চিলেক্ট কৰিব। প্লেনটো আপোনালোকৰ কোনটো আপোনালোকে ৰ'ব খোজে দেখিছে, ইয়াত বিভিন্নকেইটা অপশ্যন আছে। মই আমলখিটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে অ'পেন গেলেৰী নকৰিব, ডাইৰেক্ট আপোনালোকে ফটোখন তুলিব। যিটো আছে আপোনালোকৰ অ'পেন কেমেৰা তাত গৈ পেলাই আপোনালোকে ডাইৰেক্ট ফটোখন ক্লিক কৰি পেলাই আপোনালোকে আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ লগে লগে দেখিছে ইয়াত আপোনালোকৰ ইমেজ হেজ বিন আপলোডেড ছাকচেছফুলি, থেংক ইউ ইউৰ প্লেণ্ট আই ডি, ইমান আপোনালোকৰ প্লেণ্ট আই ডি এটা শ্ব' কৰিব। এইদৰে আপোনালোকে নিজৰ ফটোখন আপলোড কৰি ল'ব পাৰিব। ধন্যবাদ।